নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। আজিৰ ভ্লগটো মই ৰাতিপুৱাৰ চাহ কাপেৰে আৰম্ভ কৰিলোঁ। চাহ কাপ মই চাহ বনাইহে আছোঁ। ভাবিলোঁ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আজি হৈছে কাতি বিহু, সেই উপলক্ষে আজি আমি দিনত ভাত নাখাওঁ। কি খাওঁ আপোনালোকক দেখাই যাম। তাতে ৰুটি আছে কিন্তু নাখাওঁ। আৰু আজি যিহেতুকে কাতি বিহু সেইকাৰণে আমি দিনত ভাতটো নাখাওঁ আৰু কিবা পিঠা খাম আকৌ। এয়া চাউল জিকাই থোৱা হৈছে। এয়া পিঠা খাব চাউল জিকাই থৈছিল, এতিয়া চাউলখিনি পানীৰ পৰা উঠাই থৈছে। হেল্ল' গাইজ, তো মই গা পা ধুই একদম আহিলোঁ দেৰি হ'ল গা ধোৱা আৰু পুৰাও খুন্দিলোঁ। আগতে পিঠা বনাই আছে আপোনালোকক দেখাই আছোঁ আৰু ৰাতিপুৱা পিঠা বনাই আছে দেখাই আছোঁ। মা বনাই আছে আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু ইফালে অলপ পানী দিম নে কিবা? ভালছে নাকি হিন্দু চাম ৰ ভালছে নাকি হিন্দু চাই আছোঁ নাই নাই বেছি উতাৰিছে কিন্তু ভাঙব এনেকৈ হেৰি কৰিব। আৰু এতিয়া মোক মায়ে লাড্ডু কৰি দি আছে আৰু মই এইপিনে গাখীৰত দি আছোঁ। এইপিনে আমাৰ পিঠা হৈ গ'ল আৰু বহুত টেষ্টি হৈছে। ইয়াৰে ৰেচিপিটো মই কেতিয়াবা বাৰু আপোনালোকক শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত। আমি দিনত এনেকৈ চাহ খালোঁ পিঠাৰে, আৰু এতিয়া আবেলি হৈছে আৰু এইটো আমাৰ মিঠুক চাওক, দেউতাৰ একদম কান্ধত উঠি আছে। এয়া মিঠু মিঠু এইফালে চা মিঠু মিঠু এইফালে চা মিঠু ইফালে চা ইফালে মোৰ দেখি যাবা। মিঠু আৰু এতিয়া হৈছে গধূলি, আৰু গধূলি পথাৰত চাকি লগাবৰ কাৰণে পূৰা ৰেডি কৰি লৈ গৈ আছোঁ মুনু, মই, দেউতা। বলক তেনেহ'লে আমি পথাৰত চাকি জ্বলাই আহোঁ। তুমি ছাগল জানা? পথাৰৰ পৰা আমি এতিয়া ঘৰত আহিলোঁ আৰু ঘৰতো এইপিনে মই নৈবাত দিব, যিহেতুকেতো নৈবাতখন মোকে দিব দিলে মায়ে, তো মই ইয়াতে ধূনা চাকি ধূপ জ্বলাই আছোঁ। আপোনালোকে চাই থাককচোন।
খনি সেউজীয়া ধাননি তাতে জানা সৰগ ৰচো বুটলি সোণগুটি তাতে জানা সৰগ ৰচো বুটলি সোণগুটি ছাগলী ঘৰত দি আছোঁ অকণমান এয়া হৈছে প্ৰসাদ মানে প্ৰসাদখন ভাঙিলোঁ মই আৰু এতিয়া প্ৰসাদখিনি খাই ভাত খাম যিহেতুকে দিনটো ভাত খোৱা নাই আৰু ভাতৰ লগত ভাজি আছে আৰু এইপিনে দালি আছে আৰু কেঁচা জলকীয়া লৈছোঁ আৰু এতিয়া খাই লওঁ আজিৰ ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰোঁ বাই বাই